যিটো ধৰি লওক আমি সেন্সৰি মেমৰিৰ পৰা আহিলে সেন্সৰি মেমৰিত 1 ছেকেণ্ডৰ পৰা আৰম্ভ হয়। সেন্সৰি মেমৰিত 1 ছেকেণ্ডত তাৰমানে আমাৰ ব্ৰেইনৰ পৰা গুচি যাব পাৰে। একৰ পৰা একৰ্ডিং টু বিভিন্ন ধৰণৰ ৰিচাৰ্চৰ মতে 1 পৰা 20 ছেকেণ্ড মানত সেন্সৰি মেমৰিৰ পৰা গুচি যায় আৰু গতিকে তাক আমি যদি লং টাৰ্ম মেমৰিলৈ ৰাখিব লগা হয়, লং টাৰ্ম মেমৰিলৈ যদি আমি ৰাখিব লগা হয়, তেতিয়াহ'লে কি হ'ব, আমি সেই সেন্সৰি মেমৰিৰ পৰা আমি শৰ্ট টাৰ্ম মেমৰিলৈ আনিব লাগিব। শৰ্ট টাৰ্ম মেমৰিত 20ৰ পৰা 1 মিনিট পৰ্যন্ত থাকে, 20ৰ পৰা 1 মিনিট। কিছুমান সাইকোলজিষ্টে অকল 20 ছেকেণ্ড বুলিয়ে কৈছে, 20 ছেকেণ্ডৰ পৰা 1 মিনিট পৰ্যন্ত থাকে। আৰু আমাৰ সেন্সৰি মেমৰিত হাফ ছেকেণ্ডৰ পৰা 20 ছেকেণ্ড পৰ্যন্ত থাকে। কিছুমানে কৈছে, কিছুমানে হাফ ছেকেণ্ড থকা বুলিয়ে কৈছে। এতিয়া মই গোটেইখিনি সামাৰাইজ কৰি মই যিখিনি পঢ়ি পেলাই পালোঁ, সেই পঢ়ি পেলাই পোৱাৰ ভিতৰত মই বেছ কৰি পেলাই কৈছোঁ যে হাফ ছেকেণ্ডৰ পৰা 20 ছেকেণ্ডলৈকে আমাৰ সেন্সৰি মেমৰিত বস্তু এটা থাকে। তাৰপিছত আমাৰ শৰ্ট টাৰ্ম মেমৰিলৈ আহে। শৰ্ট টাৰ্ম মেমৰিত 20 ছেকেণ্ডৰ পৰা 1 মিনিটলৈকে থাকিব পাৰে। আৰু লং টাৰ্ম মেমৰিটো পাৰ্মানেণ্ট হৈ যায়। কেনেকৈ হয়, সেই প্ৰচেছটো কি? এটা কমপ্লেক্স প্ৰচেছ, কমপ্লেক্স। গতিকে সেই প্ৰচেছটো হৈছে কি, আমি যদি শিশুৰ কথাই কওঁ, আমি ডাঙৰৰ কথা এতিয়া নকওঁ, শিশুৰ কথাই কওঁ, যে শিশু এজনক আমি যদি যিকোনো এটা বস্তু এটা ভিজুৱেলাইজ কৰোঁ, আগৰ মই ভিডিঅ'বিলাকত কৈছোঁ যে কোৱাগনিটিভ যিটো ফাংচনেলিটি, সেইটোৰ ওপৰত মই কৈছিলোঁ যে শিশুৰ কেনেকৈ আমি বৃদ্ধি কৰাব পাৰোঁ কোৱাগনিশ্যন। গতিকে সেই বস্তুটোৱে এতিয়া আজি মেমৰিৰ ক্ষেত্ৰত আহিলে, যেতিয়া বাচ্ছা এটাক যিকোনো বস্তু এটা আমি এক্সপিৰিয়েঞ্চ কৰাওঁ, আৰু শৰ্ট টাৰ্ম মেমৰিত কেনেকৈ থাকিব, শৰ্ট টাৰ্ম মেমৰিৰ পৰা আমি লং টাৰ্মৰ নিব লাগিলে, শৰ্ট টাৰ্মত আমি ধৰি লওক ফোন নাম্বাৰটো আমি কেনেকৈ মনত ৰাখিম? বাচ্ছা এটাইতো ফোন নাম্বাৰ মনত ৰাখিব নোৱাৰে, বা মনত থকা শক্তিটো কম থাকে। পিছতে ষ্টেজ ৱাইজ তেওঁৰ মনত থকা শক্তিটো 16 মানৰ পৰা 26 মানলৈকে মনত ৰখা যিটো শক্তি, এইটো বাঢ়ি যায়। আগতে এইটো আমি ধৰি লওক ভিজুৱেলাইজ কৰিলে মনত থাকে, কোৱাগনিশ্যন হয়। গতিকে কথাটো হ'ল, আমি যদি এটা ফোন নাম্বাৰ মনত ৰাখিব লাগে, কি কৰিব লাগে, আমি ফোন নাম্বাৰ 10টা অংকটো ভাগ কৰি দিব লাগে। আমি 5টা কৰিহে মনত ৰাখিব পাৰিম। 10টা একেলগে আমাৰ কেতিয়াও লং টাৰ্ম মেমৰিলৈ নাযায়। ঠিক তেনেকৈ আমি বাচ্ছা এটা কি কৰিব লাগিব, বস্তু এটা শিকাব লাগিব, এক্সপিৰিয়েঞ্চ কৰাব লাগিব। আমি বস্তুটো আগতে মই এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ, যিকোনো বস্তু এটা তেওঁক ক'লে নহয়, বাচ্ছাটোক ক'লে নহয়, সি যাতে সেই লং টাৰ্ম মেমৰিত ৰিকগনাইজ হৈ যায়, তাৰ কাৰণে আমি তেওঁক শিকাব লাগিব, বস্তুটোৰ ওপৰত নলেজ দিব লাগিব। নলেজ দিলেহে বস্তুটো লং টাৰ্ম মেমৰিলৈ কনভাৰ্ট হ'ব। গতিকে স্মৃতি শক্তি কেনেকৈ বৃদ্ধি হ'ব? যদিও ল'ৰা বা ছোৱালীজনী ইণ্টেলিজেণ্ট হয়, তেওঁৰ যদি জেনেটিকেলি ইণ্টেলিজেণ্টটো আহি যায়, মাক দেউতাকৰ পৰা আহে ইণ্টেলিজেণ্টটো জেনেটিকেলি, তেতিয়া কি হ'ব, সেই জেনেটিকেলি অহাৰ পাছতো যদি তেওঁক বস্তু এটা এক্সপিৰিয়েঞ্চ কৰোৱা নাযায়, বস্তুটোৰ প্ৰতি নলেজ দিয়া নাযায়, তেতিয়াহ'লে তেওঁ সেইটো পিছত ৰিকল কৰিব নোৱাৰিব, কাৰণ লং টাৰ্ম মেমৰিত নাযাব। কিমান সময় থাকে এতিয়া গম পালেইতো, যিটো আমি দেখা পাওঁ, দেখা পোৱাৰ লগে লগে বস্তু এটা তৎক্ষণাৎ আমি পাহৰি যাব পাৰোঁ, যদি সেইটোক আমি এটেনশ্যন নিদিওঁ, মনোযোগ নিদিওঁ বস্তুটোৰ ওপৰত, বস্তুটোৰ বিষয়ে নাজানো, তেতিয়াহ'লে সি গুচি যাব। তাৰপিছত সি শৰ্ট টাৰ্ম মেমৰিত আহিল, তাতেও কিছু সময় থাকিলে। শৰ্ট টাৰ্ম মেমৰিত আপোনাৰ 20 ছেকেণ্ডমান থাকিলে, 20 ছেকেণ্ডৰ পৰা 1 মিনিটমান থাকিলে। তাৰপিছত সেই বস্তুটোক, যিটো বস্তু আমি দেখিছোঁ, সেই বস্তুটোক আমি তাৰ বিষয়ে ক'ব লাগিব, তাক বস্তুটোৰ বিষয়ে ব্ৰিফলি জানিব লাগিব। সেইটো কি বস্তু? ছাপ'জ এজন মানুহক দেখিলে, ছাপ'জ আমাৰ জয়ন্তক দেখিলে, জয়ন্ত কোন, সেই বাচ্ছাটোক জয়ন্ত কোন বুলি মনত ৰাখিব পাৰিব লাগিব। কিয়? সেই বাচ্ছাটোক ক'ব লাগিব জয়ন্ত অমুক হয়, জয়ন্ত এনেকুৱা কাম কৰে। সেই যিটো ডেছক্ৰিপশ্যন, জয়ন্তৰ বিষয়ে যিটো ডেছক্ৰিপশ্যন বাচ্ছাটোক দিয়া গ'ল, বাচ্ছাটোক ডেছক্ৰিপশ্যনটো দিয়াৰ কাৰণে জয়ন্তৰ নামটো বহুদিনলৈ বাচ্ছাটোৰ মনত থাকিব, তাক ডেছক্ৰিপশ্যন দিয়া গৈছে। সেই কম সময়ৰ ভিতৰত ডেছক্ৰিপশ্যনটো দিয়াৰ কাৰণে বস্তুটো মনত ৰৈ গ'ল বাচ্ছাটোৰ। বুজি পাইছে? গতিকে যেতিয়া শিশু এটাৰ মনত ৰখা শক্তিটো বৃদ্ধি কৰিব লাগিব, তেওঁক আমি কি কৰিব লাগিব, বস্তুটো এক্সপিৰিয়েঞ্চ কৰাব লাগিব। এতিয়া কথা হ'ল যে আমাৰ যে এই লেংগুৱেজ, আমাৰ ভাষা, আমাৰ নাম, দেউতাৰ নাম, মাৰ নাম কিয় মনত থাকে? সেই বিষয়ে আমি জানো, বা সেই বিষয়ে আমাক কোৱা হয়, আমাক জনোৱা হয়। সেইকাৰণে আমি কি কৰিব লাগিব, এটেনশ্যন দি, যিকোনো বস্তু এটা এটেনশ্যন দি যেতিয়া হেৰি কৰিম, তেতিয়া সি লং টাৰ্ম মেমৰিলৈ গুচি যাব। এতিয়া শিশুটোক কি কৰাব?
শিশুটোৰ মেমৰি বৃদ্ধি কৰিবলৈ, শিশুটোৰ স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ কি কৰাব? শিশুটোৰ যদি স্মৃতিশক্তি বৃদ্ধি কৰিব লগা হয় তেনেহ'লে আমি শিশুটোক কি কৰিব লাগিব? ধৰি লওক সৰু এজত আমি তেওঁক কিতাপৰ বিষয়ে, সেই কিতাপখন কি, সেই বস্তুটো ধৰি লওক এ শিকালে, এইটো কি, এ ফৰ এপল বুলি কোৱা হয়, এপলটো দেখাই দিয়া হয়, আঁকি দেখুওৱা হয়, যিটো আমাৰ এক্সপিৰিয়েঞ্চ কৰোৱা হয়, তাক হাতত দিয়া হয়, সেইটোক তাৰমানে কি কৰা হয়, সি লং টাৰ্ম মেমৰিলৈ তাক কনভাৰ্ট হৈ গ'ল। এইটো এপল দেখিলে ৰঙা ৰঙা এপল, এইটো তাৰ মনত ৰৈ গ'ল, সেইটো লং টাৰ্ম মেমৰিত কনভাৰ্ট হৈ গ'ল। ঠিক তেনেকৈ গোটেইখিনি আমি তেওঁ যি বস্তু শিকোৱা হয় চব বস্তু এক্সপিৰিয়েঞ্চ কৰাব লাগিব। আমাৰ যিটো লেংগুৱেজটোকো এক্সপিৰিয়েঞ্চ কৰাব লাগিব। লেংগুৱেজটো তেওঁ জেনেটিকেলি তাৰমানে আহে যে লেংগুৱেজটো মাকে এনেকুৱা কয়, মাকৰ এক্সপ্ৰেশ্যন, মাকৰ হেৰিবিলাক তেওঁ আয়ত্ত কৰে। আয়ত্ত কৰি পেলাই তেওঁ কোৱা হয়, প্ৰথমতে মা শব্দটো কয়, মাকক আয়ত্ত কৰে, মাকক ৰিকগনাইজ কৰে, কৰি পেলাই কি কৰে, মা শব্দটো কয়। এনেকৈ তাৰপিছত দেউতা কয়, আইতা কয়, ঘৰৰ ফেমিলি মেম্বাৰ কয়, এনেকৈ ষ্টেপ বাই ষ্টেপ এটা চেণ্টেঞ্চ ক'ব শিকে, চেণ্টেঞ্চটো মনত ৰাখিব শিকে, তাৰপিছত গোটেই এটা পেৰেগ্ৰাফ শিকে। গতিকে তেওঁ ভকেবুলাৰী শিকে, শব্দবিলাকতো শিকিবলৈ লয়, শব্দবিলাকতো মনত ৰাখিবলৈ লয়। গতিকে এইবিলাক এটা ছিষ্টেম, এটা কমপ্লেক্স ছিষ্টেম। গতিকে এই কমপ্লেক্স ছিষ্টেমটো এটা শিশু কেতিয়াও তাৰমানে কি হয়, স্মৃতিশক্তি কম নাথাকে, স্মৃতিশক্তিটো আমি বঢ়াব লাগিব। শিশু এটাৰ যিমানে আমি ব্ৰেইনত নিউৰনবিলাকৰ কানেকশ্যন বঢ়াই দিম, আমি যিমানে শিকাম, নিউৰনবিলাকে সিমানে কানেকশ্যন কৰিব, নিউৰনবিলাকে সিমানে কি কৰিব, নিউৰ' ট্ৰেন্সমিটাৰ বনাব। নিউৰ' ট্ৰেন্সমিটাৰ যিটো আমাৰ নিউৰ' ট্ৰেন্সমিটাৰ লাগে, চাইন আপ ফৰ্ম কৰে, চাইন আপ ফৰ্ম কৰাৰ যিটো কেমিকেল ৰিয়েকশ্যন হয়, সেই কেমিকেল ৰিয়েকশ্যনৰ কাৰণে কি হয়, যিমানে শিকাব সিমানে আগ্ৰহী হ'ব ব্ৰেইন। আৰু ব্ৰেইনটোক যিমানে আমি সেই সৰু অৱস্থাৰ পৰা ইউজ কৰিম সিমানে কি হ'ব, ব্ৰেইনটো চোকা হৈ যাব। ব্ৰেইনটো 16 পৰা 26 মানলৈকে পূৰা মনত ৰখা শক্তি প্ৰখৰ হ'ব। তাৰপিছত আৰু ষ্টেপ বাই ষ্টেপ এটা সময়ত লাহে লাহে আৰু কমি আহিব। এতিয়া আপোনালোকে গম পালে যে মেমৰি কি বস্তু, গম পালে। সকলোৱে কৈ থাকে মেমৰি, ইয়াৰ মেমৰি কম, ইয়াৰ বেছি, কম্পেয়াৰ কৰি থাকে। গতিকে মেমৰিটো আজি গম পালে কিছু কথা, মেমৰি কি। গতিকে শিশু এটাক আপোনালোকে প্ৰথম ষ্টাৰ্টিঙতে মেমৰিটো বেছি ডেভেলপ কৰাৰ কাৰণে, স্মৃতিশক্তি বঢ়োৱাৰ কাৰণে কি কৰিব, যিকোনো বস্তু এটা সেই ছেকেণ্ডৰ ভিতৰত, বস্তু এটা দেখিলে ছেকেণ্ডৰ ভিতৰত তাক সেই বস্তুটোৰ এক্সপিৰিয়েঞ্চ কৰাব লাগিব। সেই যে হাফ ছেকেণ্ডৰ পৰা 20 ছেকেণ্ড যে থাকিল, হাফ ছেকেণ্ডতে তাক এক্সপিৰিয়েঞ্চ কৰাব লাগিব বস্তুটো। যে এখন আমাৰ জাতীয় পতাকা, বাচ্ছা এটাক দেখালে জাতীয় পতাকা দেখাই দিলে, এই জাতীয় পতাকাখনৰ বিষয়ে ক'ব লাগিব, যে জাতীয় পতাকাখন কি, মাজৰ অশোক চক্ৰত কিমানডাল এই বাৰ আছে, এইবিলাক ক'ব লাগিব। কালাৰ কেইটা কি কি, এইটা কোনফালে কোনটো কালাৰ থাকে, এইবিলাক গোটেই এক্সপিৰিয়েঞ্চ কৰাই দিব লাগিব। তেতিয়া বাচ্ছাটোৰ জাতীয় পতাকাখন দেখিলে তেওঁৰ কি হ'ব, ৰিকল হ'ব, বস্তুটো ৰিকল হ'ব। তাৰমানে এই ৰিকল কৰা যিটো ছিষ্টেম, এই ছিষ্টেমটোকে আমি কি কওঁ, মেমৰি বুলি কওঁ। গতিকে আজি আৰু মই বৰ বিশেষ নকওঁ, আমি তিনিটা কথাই ক'লোঁ যে যিটো আমাৰ চেঞ্চৰি মেমৰি, আমি যিটো দেখা পাওঁ, ভিজুৱেলি দেখা পালোঁ, শুনিলোঁ, দেখিলোঁ, ক'লে কোনোবাই, সেই বস্তুটো আমি যিটো লোৱা কেপাচিটিটো আমাৰ হৈছে হাফ ছেকেণ্ড। হাফ ছেকেণ্ডৰ পৰা 20 ছেকেণ্ডৰ ভিতৰত আমি তাক বস্তুটোক ইণ্টাৰপ্ৰেট কৰিব লাগিব, আমি তাক বিশ্লেষণ কৰিব লাগিব। বিশ্লেষণ কৰাৰ পাছত সি শ্বৰ্ট টাৰ্ম মেমৰিত আহিব, শ্বৰ্ট টাৰ্ম মেমৰিত অলপ সময় থাকিব, শ্বৰ্ট টাৰ্ম মেমৰিত তাক আৰু বেছি ডিপলি বিশ্লেষণ কৰিব লাগিব, তাৰপিছত সি লং টাৰ্ম মেমৰিত ষ্ট'ৰ হৈ যাব। গতিকে এই ষ্ট'ৰেজ ছিষ্টেমটো আমাৰ যেনেকৈ অংক এটা বাৰে বাৰে আমি ৰিপিটলি কৰি থকাৰ পিছত সেই অংকটো আমি কেতিয়াও পাহৰি নাযাওঁ। আমাৰ সেই অংকৰ ফৰ্মুলা বা আমি লেংগুৱেজ, যিকোনো বস্তু এটা আমি বাৰে বাৰে ৰিপিটেডলি আমি কামটো কৰি থকাৰ পিছত, ৰিপিটেডলি তাক ইণ্টেনশ্যনেলি আমি কৰাৰ পিছত আমি পাহৰি নাযাওঁ। ঠিক তেনেকৈ আমি 3 ঘণ্টা মুভিখন চাওঁ, ডাঙৰৰ কথাত আহি গৈছে এইবাৰ, 3 ঘণ্টা মুভিখন চাওঁ, 3 ঘণ্টাৰ প্ৰতিটো শ্বট আমাৰ মনত থাকে মুভিখন। আমি কি তাক মুভিখনত সেই হলটোত সোমাই ইণ্টেনশ্যনেলি চাইছোঁ। কিন্তু আমাৰ ক্লাছৰুমত যেতিয়া ক্লাছ কৰি থাকে শিক্ষক এজনে, তেতিয়া গোটেই ক্লাছটোৰ লেকচাৰটো মনত নাথাকে। কিয় নাথাকে? আমাৰ তেতিয়া মনোযোগটো 100% ক্লাছটোত নাথাকে, কাৰণ তাত এণ্টাৰটেইনমেণ্ট নাই, আমি বস্তুটোৰ ভিতৰত সোমাই যোৱা নাই। ক্লাছটোৰ ভিতৰত যোনে সোমাই যায় তেওঁৰ মনত থাকিব পাৰে, যোনে সেই ক্লাছটোৰ ভিতৰত প্ৰতিটো বস্তুৰ বিষয়ে সোমাই নাযায় তেতিয়া তাৰ মনত নাথাকে।
আৰু কিছুমান মনত থকা শক্তি এইটো কিছুমান প্ৰব্লেমেটিকো হয়, কিছুমান হাইপাৰ এক্টিভ থাকে, কিছুমান এইটো মেডিকেল কণ্ডিশ্যন, কিছুমান মেডিকেল কণ্ডিশ্যনৰ কাৰণেও মেমৰিটো কমি যায়। গতিকে মেমৰি আৰু বিশদভাৱে পিছত আলোচনা কৰিম। আজি এটা কথাই গম পাওক যে আমি বাচ্চা এটাক, শিশু এটাক কেনেকৈ মেমৰিটো ডেভেলপ কৰিব লাগিব, এই কথা আপোনালোকে কিছু আভাস পালে। বৰ বিস্তৃতভাৱে মই ক'ব পৰা নাই, আৰু মই এতিয়া বস্তুটোৰ ওপৰত ষ্টাডি কৰিহে আছোঁ। ইয়াত বিশদভাৱে যেতিয়া মই ষ্টাডি কৰিম আপোনালোকক ভালকৈ জনাম। ঠিক আছে, আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।